আজি একদম বিশেষ ৰাতিপুৱা মায়ে ৰাতিপুৱাৰ সাজত বনাবলৈ ৰেডি কৰি লৈছে মাছ আৰু কাঠআলু আৰু আনফালে পাপাই আনিলে গাহৰি মাংস ভাবিলোঁ গাহৰি মাংসখিনি বনাই নাখায় পুৰিয়ে খাওঁ আৰু ৰাতিৰ আয়োজন আমাৰ এতিয়া পাই চলিল আমাৰ ঘৰত আজি উৰুকাৰ নিশা ভাত সাজৰ লগত থাকিব হাঁহ আৰু কোমোৰা আনফালে আমাৰ মায়ে খৰিকাত গাহৰি সোমাই পুৰি আছে আৰু মাতটো শুনি চাগে অলপ গম পাইছে মোৰ একদম চৰ্দি লাগি অৱস্থা নাই খোৱাব টাইমত ভিডিঅ' কৰিবলৈ একেবাৰে নহ'ল তাৰপিছতে আহিলোঁ ফিল্ড গাঁৱৰ টমটমকেইখন পালে কেতিয়াবা টমটমতো উঠি আহোঁ তাৰপিছতে মায়ে গধূলি বনাই আছে তিলপিঠা আৰু তেলপিঠাখিনি বনাই হ'ল বাৰু এতিয়া বনাই আছে তিলপিঠা আৰু দুটামানে আছেগৈ আৰু ৰাতিৰ সাজা আৰম্ভ হৈ গ'ল হাঁহ আৰু কোমোৰাৰ সৈতে এসাঁজ আৰু আজি আমি ঘৰকেইটাই খাইছিলোঁ পেহী পেহাহঁত আহিল জেঠাই আৰু মামাহঁতো আহিল আৰু মই সকলোকে ভাত খোৱা টাইমত ক্লিপ এটা ল'বলৈ পাহৰি গ'লোঁ মানে মই নিজে আগতীয়াকৈ ভাত খাই শুই গ'লোঁ কাৰণ মোৰ একদম চৰ্দি লাগি বিলাই নাই আৰু সকলোলৈকে উৰুকাৰ বহুত শুভেচ্ছা থাকিল